নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মৰমৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ বাক্সা আৰু তামুলপুৰ ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা হাফ ইয়াৰলি এক্সাম 2025ৰ বিহু নামৰ বিষয়টোৰ যিখন কুৱেশ্যন পেপাৰ সেইখনৰ সমাধান ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত এটা অংশ আলোচনা কৰিছোঁ আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ লগতে তোমালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ আৰু ইয়াৰ উপৰিও আগৰ ভিডিঅ'সমূহ যদি তোমালোকে চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ তাত গৈ তোমালোকে চাব পাৰিবা কুৱেশ্যন নম্বৰ জি থোলৰ বিভিন্ন অংশসমূহৰ বিষয়ে থুলমূলকৈ আলোচনা কৰা উত্তৰটো হ'ব থোলৰ মূল অংশসমূহ হ'ল শৰীৰ দুফালে লগোৱা ছাল বৰটি কাঞ্জৰি আৰু বৰটিৰ বাবে ব্যৱহাৰ কৰা বাঁহৰ মাৰি শৰীৰটো গছৰ কুণ্ডাৰ পৰা তৈয়াৰ কৰা হয় আৰু ইয়াৰ দুয়োটা মূৰত বিভিন্ন জন্তুৰ ছাল লগোৱা হয় বৰটি নামৰ দতাৰ সহায়ত এই ছালবোৰ টানি ধৰি ঢোলৰ সুৰবন্ধন কৰা হয় ইয়াৰ প্ৰথম অংগটো হৈছে শৰীৰ ঢোলৰ মূল অংশটো হৈছে শৰীৰ যিটো এটুকুৰা কাঠৰ পৰা ফুফুলা কৰি তৈয়াৰ কৰা হয় নেক্সটটো হৈছে ছাল ঢোলৰ দুফালে দুখনকৈ ছাল লগোৱা হয় কোবনি ফালটোত গৰুৰ ছাল আৰু তালি ফালটোত ছাগলীৰ ছাল ব্যৱহাৰ কৰা হয় নেক্সট অংশটো হৈছে বৰটি ছাল দুখনৰ ঢোলৰ শৰীৰৰ লগত টানকৈ বান্ধি ৰাখিবলৈ বৰটি নামৰ দতাৰ ব্যৱহাৰ কৰা হয় এই বৰটিৰ টান কম বেছি কৰি ঢোলৰ সুৰবন্ধন কৰা হয় চতুৰ্থটো হৈছে কাঞ্জৰি ঢোলটো কান্ধত ওলোমাই লোৱাৰ বাবে ব্যৱহাৰ কৰা ৰছীডালকে কাঞ্জৰি বোলা হয় শেষৰটো হৈছে বাঁহৰ মাৰি ঢোল বজাবলৈ ব্যৱহাৰ কৰা বিশেষভাৱে সজোৱা বাঁহৰ মাৰিটোক মাৰি বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 8 গোৱাৰ ধৰণ অনুসৰি বিহু নামক প্ৰধানতঃ কেইটা ভাগত ভাগ কৰিব পাৰি যিকোনো দুটা ধৰণৰ বিষয়ে চমুকৈ লিখা উত্তৰটো হ'ব গোৱাৰ ধৰণ অনুসৰি বিহুক প্ৰধানকৈ 5টা ভাগত ভাগ কৰিব পৰা যায় প্ৰথমটো হৈছে যোজনা দ্বিতীয়টো জুঙলা তৃতীয়টো হৈছে হৰা নাম চতুৰ্থটো হৈছে জাত নাম 5 নম্বৰটো হৈছে ঠেলা নাম আৰু 6 নম্বৰটো হৈছে জোৰা নাম ইয়াৰ দুটা তলত আলোচনা কৰা হ'ল প্ৰথমটো হৈছে যোজনা দুলৰি বা ছবি ছন্দৰ বিহু নাম এফাকি তালবিহীনভাৱে লেহেমীয়াকৈ গোৱাকে যোজনা বোলা হয় যোজনা গাওঁতে বাদ্য বজোৱা নহয় প্ৰথম পংক্তি গোৱাৰ পাছত কুৰুলি বা উকি মাৰি ঢোলত ৰগৰ দিয়ে যদিও দ্বিতীয় পংক্তি আৰম্ভ হোৱাৰ আগে আগে ঢোলৰ ৰগৰ বা কুৰুলি উকি আদি বন্ধ হয় দ্বিতীয় পংক্তি গাই শেষ হোৱাৰ পাছত ঢোলৰ চাপৰ আৰম্ভ হয় বা আন ধৰণেৰে বিহুনাম গাবলৈ আৰম্ভ কৰা হয় দ্বিতীয় প্ৰকাৰটো হৈছে জাতনাম বিহুনাম গোৱাৰ এই ধৰণটোক এফাকি বিহুনামৰ একাধিক আৱৰ্তন আন বিহুনামৰ ফাকিৰ লগত সংযোগ কৰি ৰজিতা খুৱাই গোৱা হয় এই একাধিকবাৰ গোৱা বিহু নামক ফাকিক জাত বুলি কোৱা হয় আৰু বিহুনাম গোৱাৰ এই ধৰণটোক জাত নাম বুলি কোৱা হয় কুৱেশ্যন নম্বৰ আই বিহু আৰু বিহুৱতীৰ প্ৰধান সাজপাৰ কেইবিধৰ নাম লিখা উত্তৰটো হ'ব বিহুৱাই পৰিধান কৰা কেইবিধমান সাজপাৰ হ'ল প্ৰথমটো হৈছে চুৰিয়া বিহুৱা ডেকাই কঁকালত মুগা বা কপাহী চুৰিয়া পৰিধান কৰে এই চুৰিয়া আঁঠু ঢাকি বা কলা ফুল ঢাকি পোন্ধ মাৰি পিন্ধে চুৰিয়া বহলে প্ৰায় 1.20 মিটাৰ দীঘলে প্ৰায় 4.30 মিটাৰ দ্বিতীয়টো হৈছে চোলা মুগা বা কপাহী হাত দীঘল বা চুটি দুইবিধ চোলাই বিহু নাচোতে পুৰুষে পৰিধান কৰে যেনে হালোৱা চোলা হৰা চাপকন কলা ৰঙৰ কুৰ্তা এঙা চোলা আদি তৃতীয়বিধ হৈছে টঙালী বিহুৱাই কঁকালত ৰঙা টঙালী বান্ধি বিহু মাৰে টঙালীখনৰ এটা আগৰ ফুল আঁঠুৰ তলত আৰু আনটো আগৰ ফুল আঁঠুৰ ওপৰত থাকে টঙালীৰ দুই ভাগত ভমকা ফুল দহি আৰু মণি থাকিলে দেখিবলৈ শুৱনি হয় টঙালীৰ দৈৰ্ঘ্য 2.70 মিটাৰ আৰু প্ৰস্থ 40 নেক্সট হৈছে হাতৰ সৰু গাঁঠিত বন্ধা হাঁচতি বিহুৱা ডেকাই দুয়োখন হাতত সৰু গাঁঠিৰ গুটি ফুলৰ বচা
হাঁচতি বান্ধে হাঁচতিৰ দীঘে পথালিয়ে সমান হয় হাঁচতিৰ এটা চুকত বুটা বসা ফুল থাকে বিহুৱতীয়ে পৰিধান কৰা কেইবিধমান সাজপাৰ হ'ল প্ৰথমতে হৈছে মুগাৰ মেখেলা ফুল নথকা উকা বা সৰু ৰঙা ফুলৰ মুগা মেখেলা বিহুৱতী নাচনীয়ে প্ৰধান বস্ত্ৰ পূৰ্বতে ৰঙা আৰু কলা ৰঙৰ কপাহী মেখেলা পৰিধান কৰিও বিহু নাচিছিল অৱশ্যে ৰঙালী বিহুৰ মুগাৰ মেখেলা পৰিধান কৰিলেহে বিহুৱতীগৰাকীক বেছি শুৱনি দেখি দ্বিতীয় বিধ হৈছে ৰিহা মুগা সূতাৰে বোৱা ৰিহাৰ আগটো কেছ বসা আৰু একেবাৰে আগত দহি থাকে কাষত ৰঙা পাৰি দিয়া মুগাৰ ৰিহা পিন্ধি ছোৱালীয়ে বিহু মাৰে এই ৰিহাখনিয়ে বিহুৱতীৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে ৰিহাখন কঁকালত টানকৈ মেৰিয়াই আতিল কৰি খুচনি মাৰি বাওঁফালে অকমান ওলমাই ৰাখে তৃতীয় বিধ হৈছে চোলা বিহুৱতী গাভৰুৰ বুকু চোলা বা ব্লাউজটোৰ ৰং ৰঙা কলা মুগা হ'ব লাগে চোলাটো কঁকাললৈকে বৈ পৰা হয় হাতৰ কিলাকুটি আৰু পিঠি থকাকৈ চিলোৱা হয় চোলাৰ হাতটোৰ আগত চটিয়া কলা বা বগা ফুল থাকিব পাৰে